জীৱন মানে বৰদৈচিলা। ৰেলৰ উকিটোৰ সৈতে চিঞৰ বাখৰবোৰ বিলীন হৈ গৈছে। নাতিদূৰত গৈ উজনিৰ পৰা অহা জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখন ৰৈ গ'ল। ইতিমধ্যে মানুহৰ জুমটোৰ আয়তনো বাঢ়ি গ'ল। ক'ৰ ছোৱালী? কোন ছোৱালী? অলেখ প্ৰশ্ন আৰু উদ্বেগজনক চিঞৰেৰে অঞ্চলটো মুখৰিত হ'ল। ঠাইখিনি আন্ধাৰ। ৰেল লাইনৰ ক্ৰছিং পাৰ হৈ অহাৰ বাবে মহানগৰবাসীৰ ঘৰৰ লাইটৰ অনুজ্জ্বল পোহৰ বিচ্ছুৰিত হৈ ৰেল লাইনৰ আশে-পাশে এক জয়াল পৰিৱেশ হৈছে। হাতে হাতে টৰ্চ, মোবাইলৰ ফোনৰ পোহৰৰ ছায়াময়ত ৰেলগাড়ীৰ চকাৰ ফাঁকেৰে ওলাই আছে এখন হাত। বগা হাতখনত দুপাট সোণৰ খাৰু। দুজনী মাইকী মানুহ আৰু এজন মতা মানুহে ঘেৰি ধৰিছে হাতখন। এজনীয়ে তাৰ মাজতে হাতখন স্পৰ্শ কৰিলে। হেই হেই চিঞৰ-বাখৰ হ'ল। সকলোৱে বুজিলে কটা হাতখনৰ সোণৰ মিহি আৰু মিহি খাৰু দুপাট মানুহজনীৰ লক্ষ্য। ৰেল লাইনৰ কাষৰ অঘৰী ফটা প্লাষ্টিক আৰু টাৰ্পলিনৰ ছালৰ তলত বাস কৰা দৰিদ্ৰ মানুহবোৰ প্ৰায় দৌৰি আহিল। ভাল ঘৰৰে বেটি, কোনোবাই ক'লে। এৰা, হাতত সোণৰ চুৰি দেখি তেনে যেনেই লাগিছে। আজিকালি নকলি সোণবোৰ আচলিৰ দৰে। নাই, এই খাৰু আচল সোণ যেন লাগিছে। নানা মানুহৰ নানা মন্তব্যৰ পিছতে ৰেলগাড়ীখন এবাৰ পিছুৱালে। গাৰ্ড, ৰেলগাড়ীৰ মানুহ সকলো নামি আহি ছোৱালীজনীৰ খণ্ড-বিখণ্ড শৰীৰটো উলিয়ালে। পুলিচো আহিল। ছোৱালীজনীৰ কোনো পৰিচয় পোৱা নগ'ল। প্ৰণামীহঁত ডাইনিং হলত বহি থাকোঁতে মিত্ৰা সোমাই আহিল অস্থিৰ হৈ। শিৱানী এতিয়াও নাহিল। ২ ঘণ্টা হৈ গ'ল। সন্ধিয়া ৭ মান বজাতে তাই দুটামান দৰকাৰী ফোন কৰিবলৈ ওচৰৰ PCOলৈ যাব খুজিলে। কাৰ্ডত পইচা শেষ হেনো। মই যাব খুজিছিলোঁ, নালাগে বুলি ক'লে। আধা ঘণ্টামানৰ পিছত এটা ফোন কৰিলে কোনোবা PCOৰ পৰা। অলপ দেৰি হ'ব হেনো আহোঁতে। সম্পৰ্কীয় মাহীয়েক এজনীক লগ পাইছে। তেওঁ হোষ্টেলত থৈ যাবহি। মই এতিয়ালৈকে ৱাৰ্ডেন বাইদেউক কোৱা নাই। কি কৰোঁ, কওঁ নেকি? ৰ অলপ, আহি যাব। ৯টাতো বজাই নাই। আজি হোষ্টেলত অলপ মুকলি পৰিৱেশ পাইছোঁ। শিৱানীও সেয়েহে দেৰি কৰিছে, প্ৰণামীয়ে সাধাৰণভাৱে ক'লে। কিন্তু তাইৰ মনটো ৰাতিপুৱাৰ পৰা বেয়া। দেখা নাই তহঁতে? মিত্ৰাই চিন্তিতভাৱে ক'লে। এই বাদ দে, বেছি অলপ। 80% নোপোৱা ল'ৰা-ছোৱালীবোৰ মৰি যাব নেকি? অলপ বেয়া লাগিবই। মেট্ৰিকত তাই 82% পাইছিল। এইবাৰ 78 পাইছে। বেয়াটো নহয়। প্ৰণামীয়ে একেলগে কথাবোৰ কৈ গ'ল। কিন্তু শিৱানীৰ দেউতাকক তই নাজান। কালি ওৰে ৰাতি শিৱানী শোৱা নাছিল। আজি ৰাতি নোপোৱাবলৈ তাই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল। শিৱানীৰ মাকে আগদিনা ফোনত শিৱানীক কৈছিল, পাপা খুব অস্থিৰ হৈ আছে। কলেজৰ প্ৰিন্সিপাল তেওঁ। তোমাৰ পাৰ্চেণ্টেজ কম হ'লে কলেজত মুখ দেখুৱাব নোৱাৰিব। যোৱাবাৰ মেট্ৰিকত কলেজৰ হেডক্লাৰ্কৰ ল'ৰাই তোমাতকৈ বহুত বেছি নম্বৰ পালে। ইংৰাজী লেকচাৰ নমিতা দত্তই নিজৰ ছোৱালীয়ে 20 নম্বৰ ৰেংক পোৱাৰ আনন্দত ষ্টাফক মিঠাই খুৱাওঁতে কৈয়েই দিছিল, ছাৰে ছোৱালীজনীৰ পঢ়া চাই নিদিয়ে নেকি বুলি। কেইদিনমান ধৰি পাপাই ভাত-পানী খাব নোৱাৰিলে, ৰাতি শুবও নোৱাৰিলে। কাইলৈ বা আমাৰ কি দৰকাৰ হয়? 80% পাবানে? নহ'লে আমাৰ এইবাৰ মুখত ছাই পৰিব। মালিনীৰ আগত যে কেনেকৈ মুখ দেখুৱাম? কোন মালিনী? প্ৰণামী, শিখা আৰু স্মিতাই একেলগে প্ৰশ্ন কৰিলে। মিত্ৰাই খুব লাহে লাহে ক'লে, শিৱানীৰ খুৰীয়েক, অৰ্থাৎ শিৱানীৰ মাকৰ জা। মালিনী খুৰীৰ এজনী ছোৱালীয়ে ট্ৰফেল পাছ কৰি বিদেশত পঢ়িবলৈ গৈছে। এটা ল'ৰাই খড়গপুৰৰ ইঞ্জিনিয়াৰিঙত পঢ়ি আছে। শিৱানীৰ মাকক শিৱানীৰ খুৰীয়েকে বৰ পুতৌৰ দৃষ্টিৰে চায়, সেইবাবে। উফ, পঢ়া নহয় যেন ঘোঁৰাৰ ৰেচ। মেট্ৰিক দিয়াৰে পৰা মইও এইবোৰ শুনি শুনি বলিয়া হৈ যাম যেন লাগিছে। কেতিয়াবা ইচ্ছা হয় এই সমাজৰ পৰা পলাই যাওঁ। শিখাৰ দৰে শান্ত ছোৱালী এজনীয়ে হঠাতে এইদৰে কথাবোৰ কৈ দিয়াত সকলো আচৰিত হ'ল। প্ৰণামীয়ে হাত চাপৰি বজাই ক'লে, বাহ, আজিহে বহ্নিশিখা নামটো সাৰ্থক হৈছে। আমি এনেই জোকাইছিলোঁ নিমাতী নাম কেনেকৈ বহ্নিশিখা হ'ল বুলি। শিখা আৰু মিত্ৰাৰ বাহিৰে সকলোৱে হাঁহিলে। মিত্ৰাই চিন্তিত হৈ ক'লে, শিৱানী, কথাটো তহঁত কোনেও গুৰুত্বৰে নাই লোৱা যে? ৰাবিছ। শিৱানীৰ মাকৰ ফোন নম্বৰ দে, মই ফোন কৰি কওঁ। জীয়েক নে ছাগলী পোৱালি?
তুলিতালি ডাঙৰ দীঘল কৰিছিল। বজাৰত বিক্ৰী কৰিব খোজা ছাগলীৰ দৰে যে নম্বৰৰ দৰদাম কৰিছে। শিৱানী খঙতে সেয়ে ওলাই গৈছে। বিচাৰক সি এতিয়া। স্মিতাই খাৰাং খাৰাজকৈ কথাবোৰ কৈ নিজৰ মোবাইল ফোন হাতত লৈ আকৌ ক'লে, মিত্ৰা দে, শিৱানীৰ ঘৰৰ নম্বৰ। ৰচোন ৰ, হঠাতে ফোন দেখোন ময়ো কৰিব পাৰিলোহেঁতেন। তহঁতৰ ওচৰলৈ সমস্যা এটা লৈ আহিছোঁ এনেকুৱা সমাধানৰ বাবে নেকি? ধৈৰ্য কাৰো নাই তহঁতৰ। শুন, ৱাৰ্ডেনক জনোৱাটো ভাল হ'ব। তাৰ আগেয়ে বলচোন গেটৰ বাহিৰলৈ গৈ অন্ততঃ PCO দুটাত খবৰ কৰোঁ। কিজানি তাই হোষ্টেললৈ আহিবলৈ মন নকৰি বাহিৰতে ৰৈ আছে। মিত্ৰাই অসহায়ভাৱে কথাবোৰ ৰৈ ক'লে। আচ্ছা, লাষ্ট ফোন তই কেতিয়া পাইছিলি? প্ৰণামীয়ে ভাবি সুধিলে। 8 বজাত। তই সেই নম্বৰত ৰিকল কৰ। মিত্ৰাই খপজপকৈ ৰিকল কৰিলে নম্বৰটোত। এইটো PCO নেকি? কোন ঠাইৰ PCO? কি? বামুণী মৈদাম এৰিয়া? কিন্তু মিত্ৰা কি হ'ল? একেলগে কেইবাটাও কণ্ঠস্বৰে উৎকণ্ঠাত সুধিলে। মোক শিৱানীয়ে বামুণী মৈদামৰ পৰা ফোন কৰিছিল। কিন্তু তাই মোক এই শিলপুখুৰীতে আছোঁ বুলি কিয় কৈছিল? কিবা এটা গোলমাল হৈছে, নিশ্চয় হৈছে। মিত্ৰাৰ কণ্ঠস্বৰৰ কঁপনি আৰু ঘন উশাহে সকলোকে এক বিব্ৰত অৱস্থালৈ লৈ গ'ল। সিহঁত প্ৰায় দৌৰ মাৰিলে ডাইনিং হলৰ পৰা ৱাৰ্ডেনৰ ওচৰলৈ। মেজত ৰান্ধনীয়ে ভাত দিবলৈ আৰম্ভ কৰিছিলহে। বহা ভাত মেজতে এৰি অস্বাভাৱিক খোজেৰে আটাইবোৰ ছোৱালী এইবাৰ বাহিৰলৈ ওলাই গ'ল। মুহূৰ্ততে হোষ্টেলটো অশান্ত হৈ পৰিল। ৱাৰ্ডেনে মনোযোগেৰে মিত্ৰাৰ পৰা কথাবোৰ শুনি থানালৈ ফোন কৰিলে। মাত্ৰ কেইটামান মুহূৰ্ত পাৰ হ'ল। ফোনৰ আনটো মূৰত কৈ থকা শব্দবোৰ কোনেও শুনা নাই যদিও অনুমান কৰিলে কিবা এটা সাংঘাতিক খবৰ ৱাৰ্ডেনে পাইছে। ফোনৰ ৰিচিভাৰ থৈ ৱাৰ্ডেনে ক'লা, ব'লা, কোন যোৱা মোৰ সৈতে থানালৈ। এজনী ছোৱালীৰ ৰেলে কাটিছে আধা ঘণ্টামানৰ আগেয়ে। হে ভগৱান, তাই যেন শিৱানী নহওক। মিত্ৰাই হুকহুকাই কান্দি পেলালে। যোৱা 2টা বছৰ আমি দুয়োজনীয়ে একেটা ৰুমতে সকলো সুখ দুখৰ সমভাগী হৈ আছিলোঁ। তাই মাত্ৰ এমাহমান আগৰে পৰা। কি হ'ব? কি এমাহমান আগৰে পৰা মিত্ৰা? প্ৰণামীয়ে মিত্ৰাক প্ৰায় সাবটি সুধিলে। মিত্ৰাই ক'লে, কেৱল কান্দি ক'লে, তাই এই পৃথিৱীখনৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছিল মাত্ৰ। ব'লা, ৱাৰ্ডেনে ড্ৰাইভাৰক গাড়ী উলিয়াবলৈ নিৰ্দেশ দিলে।